নৰ্মেল একো বেমাৰেই নাই এনেকৈ দিলে এতিয়া কৰোণা হৈ যাব নহয় কৰোণা পেনিক কৰাৰ দৰকাৰ নাই নহয় মানে মই প্ৰেছৰ জৰিয়তে আহ্বান জনাইছোঁ আপোনালোকে অকণমান এইবিলাক কথা যদি আপোনালোকৰ নিউজবিলাকত হয় পেনিক কৰিব নালাগে বনোৱাৰ কাৰণে আশা কৰোঁ যে দিনকেইটাত আমাক অলপ ষ্টক এভেইলেবল কৰি দিব পাৰে যাতে আমিও যাতে গাঁৱলৈ গৈ কাৰণ কি হ'ব এতিয়া এইটো টাউনতে আমি আটাইয়ে জানো আজিৰ দিনত আমাৰ গোটেই পৃথিৱীতে এই মহামাৰীটো যিটো কৰোণা ভাইৰাছ বুলি যিটো আমি জানো সেইটো মানে গোটেই পৃথিৱীতে স্প্ৰেড হৈ গৈছে তো গোটেই পৃথিৱীৰ মানুহ আজি পেনিক মানে ভয়ত আছে চবে কিন্তু এতিয়া আমি আমাৰ ভাৰতবৰ্ষৰ নিচিনা আমাৰ নিচিনা কাণ্ট্ৰিটো এই মহামাৰীটো দেখা দিছে আৰু দিনক দিনে ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে আৰু এইখিনি সময়তে আমি এতিয়া বজাৰত গ'লে দেখিবলৈ পোৱা গৈছে যে হেণ্ড চেনিটাইজাৰ বা হেণ্ড ৱাছ এইবিলাক বস্তু যিবিলাক লাগতিয়াল বস্তু সেইবিলাকৰ নাটনি খুবেই দেখা গৈছে সেই আমাৰ নিচিনা কোকৰাঝাৰৰ নিচিনা সৰু এখন চহৰতো আমি বজাৰলৈ গ'লে হেণ্ড চেনিটাইজাৰ পাবলৈকে নাই সেইকাৰণে আমি কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট আৰু কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ এজ এ হোল আমি ভাবিলোঁ আমি কিবা এটা কণ্ট্ৰিবিউট কৰিব পাৰোঁ নেকি এই এপিডেমিকৰ লগত মানে ফাইট কৰাত সেইকাৰণে আমি আলোচনা কৰি আমাৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টে ইয়েছ বুলি ক'লে আৰু আমি হেণ্ড চেনিটাইজাৰটো বনোৱা হ'লে আগবাঢ়ি গ'লোঁ আৰু ইয়াৰ ফলস্বৰূপে আজি এই আপোনালোকে দেখিছে আপোনালোকৰ সন্মুখত প্ৰডাক্টটো আমাৰ আছে হেণ্ড চেনিটাইজাৰ আৰু ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আমাৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টক আই এম প্ৰাউড অফ দেম আৰু অকলে এইটোৱে নহয় আমি এতিয়া নেক্সট কালিৰ পৰা আমি ভাবিছোঁ আমি হেণ্ড ৱাছ যিটো হাত ধুবৰ কাৰণে যিটো চাবোন পানী সেইটোও আমি আৰম্ভ কৰি দিম আৰু এইবিলাক বস্তু হেণ্ড চেনিটাইজাৰ আমি আমাৰ ফ্ৰিঞ্জ এৰিয়াত কলেজৰ ওচৰা ওচৰি যিবিলাক লোকেলিটি আছে সেইবিলাকত আমি ফ্ৰী ডিষ্ট্ৰিবিউট কৰি দিম যিহেতু সেইটো আমাৰ দায়িত্ব আমাৰ ওচৰৰ নেইবাৰহুডখিনিক আমি আগতে ছেভ কৰিব লাগিব গতিকে আমি তেওঁলোকক দিম আমাৰ ষ্টাফক আমি দিম তাৰপিছত আমি আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক আমি হেল্প কৰিম আপোনালোকক মিডিয়াক আমি হেল্প কৰিম এই হিচাপে আমিও আমাৰ যিখিনি মানে সামান্য হ'লেও আমি এই মহামাৰীৰ লগত যুদ্ধ দিয়াত আমি কণ্ট্ৰিবিউট কৰিব বিচাৰিছোঁ থেংক ইউ যে মাৰ্কেটত চেনিটাইজাৰ নাই হেণ্ড চেনিটাইজাৰ নাই কোকৰাঝাৰ কলেজৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টে আজি এনেকুৱা হেণ্ড চেনিটাইজাৰ বনাইছে আৰু অকল বনোৱাই নহয় তেওঁলোকে ফ্ৰী অফ কষ্ট ডিষ্ট্ৰিবিউশ্যনো কৰিছে কিন্তু মই আজি তেওঁলোকক কৈছোঁ যে আপোনালোকে ফ্ৰীকৈ ডিষ্ট্ৰিবিউট কৰি থাকিলে ই পটককৈ নোহোৱা হৈ যাব শেষ হৈ যাব আকৌ চ' দৰকাৰ হ'লে তাৰ যিটো মেনুফেকচাৰিং প্ৰাইচ হয়তো বেছি নহ'ব মেনুফেকচাৰিং প্ৰাইচ হয়তো 30 টকা হ'ব বা 40 টকা হ'ব পাৰ বটল অন্ততঃ বটলটোৰো দাম আছে চ' সেইটো যাতে লয় তেখেতসকলে আৰু এই পদক্ষেপটো সাংঘাতিকেই ভাল আৰু আমাক কি হৈছে এই হেণ্ড চেনিটাইজাৰৰ প্ৰয়োজন হৈছে আমাৰ বিশেষকৈ পুলিচ পাৰ্চনেলখিনিক আৰু আমাৰ যিখিনি ফ্ৰণ্টলাইন পাৰ্চনেল যোনে একচুৱেলি ফাৰ্ষ্ট ৰেছপণ্ডাৰ্ছ যিকোনো ঘটনাত প্ৰথমতে যিখিনি মানুহ গৈ পেলাই ৰেছপণ্ড কৰে যেনে পুলিচ ফায়াৰ ছাৰ্ভিচ হেল্থ ৱৰ্কাৰ্ছ এইবিলাক হৈছে ফাৰ্ষ্ট ৰেছপণ্ডাৰ্ছ মিডিয়া অ'কে চ' ফাৰ্ষ্ট ৰেছপণ্ডাৰ্ছখিনিক আমি বস্তুখিনি এভেইলেবল কৰি দিব লাগিব চ' সেইকাৰণে কোকৰাঝাৰ কলেজক মই আজি ৰিকুৱেষ্টেই কৰিছোঁ যে আমাক যাতে অলপ ষ্টক এভেইলেবল কৰি দিয়ে আৰু এইটো এটা সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ লৈছে তেওঁলোকে মই কোকৰাঝাৰ কলেজৰ প্ৰিন্সিপাল আৰু কোকৰাঝাৰ কলেজৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ সকলো ফেকাল্টিক আজি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বজাৰত মোক যি কৈছে যে তেওঁলোকে এইটো বজাৰত এভেইলেবল কৰি দিব মোক কোৱা মতে কি হ'ব যে ৰাইজৰ মাজত পেনিক চলি আছে जायखिजाया बेरामानो जापानिज एनकेफेलाइटिसनि आखुथाय जानो हागौ आरो बे बेरामखौ होबथानो थाखाय आसाम सरकार आरो राष्ट्रीय स्वास्थ्य अभियाननि दैदेननायाव 15 निफ्राय गासै 65 बोसोर बैसोसिम साफ्रोमबो सुबुंनो टिका होनायनि राहा लानाय जादों जोबोद थाबैनो क'क्राझार जिल्लायावबो जापानिज एनकेफेलाइटिस बेरामनि टिकाकरण होनाय जागोन गोरबोआव थानाय हिन्जाव आरो गोब्राब बेरामाव गोलैना थानाय रोगिफ्राबो डाक्टारनि बोसोन लानानै टिका लानाया गोनांथार फै जों गासैबो बे टिकाकरण बेबस्थाखौ बोजबनानै जापानिज एनकेफेलाइटिस बेरामखौ होबथानो नाजानि